মোৰ প্ৰিয় গ্ৰন্থ পুথি অধ্যয়নে মানুহৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে। কিতাপ পঢ়াটো পৃথিৱীৰ বহু ভাল কামৰ অন্যতম। মোৰ প্ৰিয় গ্ৰন্থ হ'ল দি এলকেমিষ্ট। ইয়াৰ প্ৰথম প্ৰকাশ হয় 1988 চনত। মূল পৰ্তুগীজ ভাষাত ৰচিত এই গ্ৰন্থখন 80টা বিভিন্ন ভাষালৈ অনুদিত কৰা হৈছে। এই গ্ৰন্থখনত সান্তিয়াগো নামৰ এক ভেড়াৰখীয়া যুৱকৰ সপোনৰ কথা বৰ্ণনা কৰা হৈছে। এই কিতাপৰ মূল বিষয় হৈছে আত্ম-অন্বেষণ আৰু জীৱনৰ লক্ষ্যৰ সন্ধান। কিতাপৰ ভিতৰত এলকেমিষ্ট হিচাপে উল্লেখ কৰা এক চৰিত্ৰ আছে, যাৰ সহায়ত সান্তিয়াগো আত্মজ্ঞান আৰু নিজৰ সুখী জীৱনৰ সন্ধান পায়। সৰ্বাধিক ভাষালৈ অনুদিত জীৱিত লেখকৰ গ্ৰন্থ হিচাপে দি এলকেমিষ্ট গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছতো স্থান লাভ কৰে। ঊনৈছশ 87 চনত কোয়েলহোৱে মাথো 2টা সপ্তাহতে দি এলকেমিষ্ট লিখি উলিয়াইছিল।